প্ৰতি নিয়ৰ মৰম লগা আশা কৰোঁ ভালে আছা। পোনাটিৰ খবৰ কি? সি ভালে আছে নহয়? নিলিখোঁ বুলিও বহুদিনৰ মূৰত একলম লিখিছোঁ তোমালৈ, বেয়া নাপাবা। জানা, মায়ে তোমাৰ কথা বৰকৈ সোধা হৈছে, বাৰে বাৰে তোমাক লৈ আনিবলৈ কৈছে। বেচেৰী মায়ে পাহৰিলে তুমি যে এতিয়া আন কাৰোবাৰ। বাদ দিয়া সেইবোৰ এতিয়া। অনুৰোধ এটা কৰিব পাৰোঁ নেকি তোমাক? যদি বেয়া নোপোৱা, সময় পালে এপাক আহি যাবা, ঘৰৰ দুৱাৰখন খোলাই পাবা। জানা, আমাৰ ঘৰখন বৰ উকা হৈ পৰিছে অ'। আমাৰ চোতালৰ শেৱালিজোপাও নুফুলাই হ'ল নহয়। পাতবোৰ কেতিয়াবাই মৰহিল, লঠঙা ডালবোৰহে ৰ'ল। তুমি সময় পালে এপাক আহি যাবা, এবাৰ ঘৰখন চাই যাবা। দেউতাই কিন্তু তোমাক অলপো পাহৰা নাছিল। চকুৰে নমনা দেউতাই তোমাক চাবলৈ বৰ মন কৰিছিল। পিছে কি যে দুৰ্কপাল, মনৰ আশা মনত লৈয়ে দেউতা গুচি গ'লগৈ। চকুৰে নমনা কোনোবা দূৰণিবতীয়া দেখনি। নিয়ৰ, কেতিয়াবা স্মৃতিৰ জলঙাখনি খুচৰি তুমি অতীতক বাৰু সোঁৱৰানে? যেতিয়া অকলশৰে পিৰালিত বহি নিৰ্জনতাৰে ভৰা পথাৰলৈ চোৱা মোৰ ছবিখন বাৰু পোৱানে? নে একেবাৰে পাহৰণিৰ অতল তলিলৈ ঠেলি দিলা মোক? এনেই সুধিছোঁ, বেয়া হ'লে নেপাবা দেই নিয়ৰ। সময় পালে এপাক আহি যাবা, মাক এবাৰ চাই যাবা। নিয়ৰ, তুমি আহিবা বুলি আশা কৰিলোঁ, আৰু তুমি আহিলে লগতে তাকো লৈ আহিবা। এটা কথা কিন্তু তোমাক ক'বলৈ পাহৰিছিলোঁ। তুমি আহিলে কিন্তু মোক লগ নাপাবা দেই, কাৰণ তোমালোকলৈ চোৱাৰ সাহস মোৰ যে নাই। সেয়ে মই আঁতৰি ৰ'ম দূৰে দূৰে, যিমান পাৰোঁ সিমান। আজিলৈ সামৰোঁ, আগলৈ আৰু কেতিয়াও তোমালৈ লিখি আমনি নিদিওঁ। এটি